আমি গৈ উপস্থিত হলোগৈ আঠখেলীয়া নামঘৰৰ পবিত্ৰ দুৱাৰত। এই নামঘৰ কেৱল মন্দিৰ নহয়, ই অসমৰ ধৰ্মীয়, ঐতিহাসিক আৰু সাংস্কৃতিক গৌৰৱৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। ১৬৮১ চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰটো নিৰ্মাণ কৰাইছিল। ১৯৭০ চনৰ আগলৈকে এই অনুষ্ঠানভাগিৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামাকৰণ কৰিলে। প্ৰৱেশ কৰিলেই নামৰ ধ্বনি, প্ৰাৰ্থনাৰ সুৰ আৰু বৰগীতৰ কোমল সুৰত মনটো একেবাৰে শান্তি পায়। মনৰ অশান্তিবোৰ হেৰাই যায়, জন্ম লয় কেৱল শান্তি আৰু ভক্তি। গোলাঘাট জিলালৈ আহিলে আঠখেলীয়া নামঘৰৰ এই পবিত্ৰ পৰিৱেশ অনুভৱ শ্ৰদ্ধা আৰু শান্তিৰ অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক বিশ্বৰূপ আঠখেলীয়া নামঘৰ।